ছিংগাপুৰৰ প্ৰখ্যাত কবি এন লি জুফেঙৰ এটি সুন্দৰ ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰিছে হাউলিৰ BH মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ সুলতান আলী আহমেদে। মই যিদিনা মৰিম আপুনি চকুলো টুকিব, কিন্তু সেয়া মই নাজানিম। তাতকৈ এতিয়াই মোৰ লগত অলপ কান্দকচোন। আপুনি তেতিয়া ফুল পঠিয়াব, কিন্তু মই দেখা নাপাম। তাতকৈ ফুলখিনি এতিয়াই পঠিয়াই দিয়ক। আপুনি মোৰ বিষয়ে প্ৰশংসা কৰিব, কিন্তু মই সেইবোৰ নুশুনিম। তাতকৈ মোক এতিয়াই প্ৰশংসা কৰক। আপুনি মোৰ দোষবোৰ পাহৰি পেলাব, কিন্তু মই নাজানিম। তাতকৈ এতিয়াই পাহৰি পেলাওক। আপুনি হয়তো মোৰ অনুপস্থিতি খুব অনুভৱ কৰিব, কিন্তু মইতো নাজানিম। তাতকৈ সেই অনুভৱটো এতিয়াই কৰক। আপুনি হয়তো ভাবিব, মোৰ লগত যদি অধিক সময় কটালেহেঁতেন। সেই সময়খিনি এতিয়াই কটাওক। আপুনি যেতিয়া শুনিব যে মই নাই, তেতিয়া শোক প্ৰকাশ কৰিবলৈ আপুনি মোৰ ঘৰলৈ আহিব। যদিও বহু বছৰ হয়তো আমাৰ মাজত কোনো কথা বতৰাই নাছিল, তাতকৈ এতিয়াই মোক বিচাৰি আহক। আপোনাৰ কাষত থকা প্ৰতিজন ব্যক্তিৰ সৈতে সময় কটাওক। তেওঁলোকক যেনেকৈ পাৰে সুখী কৰিবলৈ চেষ্টা কৰক। আপোনাৰ পৰিয়াল, বন্ধু বান্ধৱ আৰু পৰিচিত মানুহবোৰক সময় দিয়ক আৰু সুখী কৰিবলৈ চেষ্টা কৰক। তেওঁলোক যে আপোনাৰ বাবে বিশেষ ব্যক্তি, সেইটো তেওঁলোকক ভাবিবলৈ দিয়ক। কাৰণ সময়ে কাক কেতিয়া উঠাই লৈ যায় কোনেও ক'ব নোৱাৰে। অকলে আমি মাথোন কথাহে ক'ব পাৰোঁ, কিন্তু একেলগে আমি কথা পাতিব পাৰোঁ। অকলে আমি উপভোগ কৰিব পাৰোঁ, কিন্তু একেলগে আমি উদযাপন কৰিব পাৰোঁ। অকলে আমি মিচিকিয়াই হাঁহিব পাৰোঁ, কিন্তু একেলগে আমি প্ৰাণ খুলি হাঁহিব পাৰোঁ। মানৱীয় সম্পৰ্কৰ সেইটোৱেই সুন্দৰতা। ইজনে সিজনৰ অবিহনে আমি অস্তিত্বহীন। সেয়েহে আহক আমি সদায় সংলগ্ন হৈ থাকোঁ। ধন্যবাদ।